বৰ ভোক লাগিছে দেখোন ৰাতিপুৱাৰ পৰা একো খাবলৈ পোৱা নাই কোনফালে যাওঁ কিনি আহাৰ বিচাৰি পাওঁ অ সেই টুকুৰা কিবা মঙহ যেন দেখিছো এতিয়া মই আৰামত লাহে লাহে ইয়াৰ সোৱাদ লৈ লৈ খাম কাউৰী ঠোঁটত দেখোন মঙহ পিছে খাওঁ কেনেকৈ এতিয়া কাউৰী হ'ল উৰণীয়া পক্ষী তাৰ মুখৰ পৰা মঙহ টুকুৰা কাঢ়ি অনাও সম্ভৱ নহয় ইফালে কিবা সন্দেহ হ'লে সি উৰি যাবও পাৰে গতিকে কিবা এটা কৌশল কৰিব লাগিব যাতে মঙহ টুকুৰা কষ্ট নকৰাকৈ খাব পৰা যায় কি কৰা যায় পাই গ'লো বোলো কাউৰী বাই ইমানো ধুনীয়াকৈ তাত কিনো কৰি আছা তোমাৰ ধুনীয়া ৰূপটো দেখিলে নামাতি থাকিবই নোৱাৰোঁ তাতোতকৈ ধুনীয়া তোমাৰ মৌ সনা মাতটো বহুদিন তোমাৰ মৌ মিঠা মাতটো শুনিবলৈ পোৱা নাই এবাৰ শুনাই দিয়াচোন ই দেখোন মোৰ বৰকৈ শলাগ লৈছে নশলাগিবনো কিয় মই জানো মই হয়েই ইমান ধুনীয়া আৰু মোৰ মাতটো কুলিতকৈও শুৱলা বাকীবোৰেহে কিয় জানো শুনিবলৈ ভাল নাপায় কাউৰী বাই কিনো ভাবি আছা মোৰ বাবে তুমি গান এটা গাই শুনোৱা না তোমাৰ এই শুৱলা মিঠা মাত শুনিবলৈ পালে মোৰ জীৱন সাৰ্থক হ'ব ই শিয়ালে মোৰ মাত শুনিবলৈ অধীৰ হৈ আছে বেচেৰাটোক গান এটাকে গাই শুনাই দিওঁ পাই গ'লো ই তাৰমানে মঙহ টুকুৰা খাবলৈহে এই বুটি পাঙিছিল মই এই কথা বুজিবই নোৱাৰিলো শিয়ালৰ টেঙৰালি নুবুজা বাবে মই মোৰ মুখৰ আহাৰ হেৰুৱালো